Welcome to my channel. এই চেনেলটোত আমি ডিসকাস কৰিম লাইফষ্টাইল, ফিটনেস আৰু হেলথৰ বিষয়ে। আহক আজি আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি ভিডিঅ'টোৰ টপিক হৈছে মেণ্টেল হেলথ। প্ৰথমতে আমি বুজিব লাগিব মেণ্টেল হেলথ মানে কি, মানসিক স্বাস্থ্য মানে কি। মানসিক স্বাস্থ্য মানে হৈছে যিকোনো এটা পৰিস্থিতিত আমি কিদৰে ভাবোঁ, কি অনুভৱ কৰোঁ বা আমাৰ সেই পৰিস্থিতিটোক লৈ আচৰণটো কেনেকুৱা হয়। In a particular situation, how do we feel? How do we react or behave? বৰ্তমান যোনটো পৰিস্থিতি ভাৰততেই নহয় সমগ্ৰ পৃথিৱীতে, সেই পৰিস্থিতিটোৰ প্ৰভাৱ আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত পৰাটো স্বাভাৱিক। কিয়নো এইটো আমাৰ বাবে সম্পূৰ্ণ এটা নতুন পৰিস্থিতি। আমি এনেকুৱা আগতে কেতিয়াও এক্সপিৰিয়েঞ্চ কৰা নাই। Up until 2020 মই লকডাউন টাৰ্মটো শুনাই নাছিলোঁ, এটলিষ্ট মইতো শুনা নাছিলোঁ। এতিয়া আমি সকলোৱে জানো লকডাউন মানে কি, আমি বুজি পাওঁ লকডাউন হ'ল মানে কি হ'ল। গতিকে এইবিলাক বস্তু আমাৰ কাৰণে সম্পূৰ্ণ নতুন বস্তু আৰু তাৰ লগত কোপ আপ কৰিবলৈ আমি বহুত ডিফিকাল্টিজ ফেচ কৰিবলগীয়া হৈছে। And that is why we are going through a lot of mental stress, which actually affecting our mental health. So we need to take care of our mental health. আমি আমাৰ মানসিক স্বাস্থ্যৰ যত্ন ল'ব লাগে। মানসিক স্বাস্থ্যৰ যত্ন কেনেকৈ ল'ব লাগে? We know how to take care of our physical health. We eat good food. We do regular exercise, right? Now, when it comes to taking care of our mental health, আমি কি কৰিব লাগিব? আমি যেনেকৈ আমি আমাৰ শৰীৰটোক ভাল খাদ্য দিওঁ, তেনেকৈ আমাৰ মনটোক আমি ভাল খাদ্য দিব লাগিব। আমাৰ মনটোৰ কাৰণে খাদ্য কি? থটছ। চ' আমি আমাৰ মনটোক গুড থটছ দিব লাগিব। We have to feed our mind with good thoughts so that it becomes positive and it becomes strong and we will be able to cope up with the situation that is currently going on. And at the same time, we have to do a little bit of exercise for our mind, like listening to good music, any music of your choice, or indulge yourself for hobbies that you have. নিজক ব্যস্ত ৰাখক। Keep yourself occupied. Do something or the other. ঘৰৰ সৰু সুৰা কাম কৰক, কিতাপ পঢ়ক, যদি ডান্স কৰি ভাল পায় ডান্স কৰক, যদি গান গাই ভাল পায় গান গাওক, কবিতা শুনক, কবিতা লিখক যদি লিখি ভাল পায়। এনেকুৱা কিছুমান ইণ্টাৰেষ্টিং কামত নিজক ইনভলভ কৰি ৰাখক। চ' কিপ ইয়ৰ চেল্ফ অকুপাইড, যাতে কোনো ধৰণৰ নেগেটিভ থটছে আপোনাক অপকাৰ কৰিব নোৱাৰে। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এইটোৱে ক'ব বিচাৰোঁ যে পৰিস্থিতিটো বেয়া, ভয়াৱহ, কিন্তু ভয় নাখাব। Do not lose hope. Be strong and stay safe and take care of yourself, because our mental health is very important to keep our physical health strong. So take care of your mental health. I know the situation is difficult, but we will get through. Stay strong. Till then, take care of yourself. I'll see you in my next video. Bye.